নমস্কাৰ বন্ধুসকল, আজি আমি আহিছো লক্ষীদাৰ কিচেনলৈ। বহুত দিন যেহেতু আমি ঘৰুৱা বহুত বস্তু খোৱা নাই, আমি লক্ষীদা কি বনাই আছে? এতিয়া তালৰ অলপ ৰস ওলাম। তাল বজাৰৰ পৰা কিনি আনিছো, দুটা তাল কিনি আনিছো, এটা এইটো। এইমাত্ৰ মই মানে অলপ ধুই পিনে এইটো খুলিছো, বাকলিটো ওপৰত যিটো বাকলি আছে এইটো জাষ্ট খুলিছো। আচ্ছা তে বন্ধুসকল, আজি আমি লক্ষীদাৰ হাতেৰে খাম তালৰ পিঠা। তালৰ পিঠাটো কেনেকৈ বনাই অকণমান দেখাবলৈ যত্ন কৰিম। এইটো ফাৰ্ষ্ট টাইম মই ধুই লৈছো, কিবা যদি লেতেৰা বস্তু লাগি থাকে বা কিবা অলপ এইটো ধুই লৈছো, ধুই লৈ পানীখিনি এনেকৈ পেলাই দিছো। আকৌ এইটো এনেকে এটা এনেকে থৈছো ধুনীয়াকে। এইটো গামলা আছে, গামলাতে কি কৰিম। তো বন্ধুসকল বলক, আজি আমি খাম লক্ষীদাৰ কিচেনত তালৰ পিঠা। এইটো ইয়াত লৈছো, এইটো ইয়াত ল'ম। লৈ কিনে তাৰপিছত আমাৰ চাকু আছে, চাকু দি এনেকে ধুনীয়াকে কি কৰি ল'ম। আৰু ফাৰ্ষ্ট টাইম এনেকে কি কৰি ল'ম, এনেকে। আচ্ছা, তালটো কি বাকলিটো গুচাই ল'ব লাগে? বাকলিটো ওপৰৰ পাতল বাকলিটো গুচাই ল'ম মই ফাৰ্ষ্ট টাইম। এনেকে কৰি লৈ এনেকে ধৰি ল'ম, ধৰি লৈ এনেকে বাকলিটো গুচাম, এনেকে তালৰ বাকলিটো গুচাই ল'ব লাগে। গুচাই ল'ব লাগে। আগটো এইবিলাক বস্তু বহুত কি বস্তু হয়, চুলিৰ নিচিনা। এইটো কেতিয়াও মানে তালটো মানে যেতিয়া পিঠাটো বনাব বা ৰসটো ওলাব, সেই ৰসৰ লগত যাতে মানে এই বস্তুটো নাযায় কেতিয়াও। চালনীৰে ভালকে পেটত ক্ষতি কৰিব পাৰে, বা এইটো পেটৰ কাৰণে বহুত বেয়া। বাই চান্স যদি পেটত কেতিয়াবা গুচি যায় অলপ, সেইকাৰণে বহুত বেয়া। সেইকাৰণে এইটো সাৱধানে তো গাইজ, আপোনালোকে যেতিয়া তাল পিঠাটো বনাবলৈ তালটো এনেকে গুচাব, খুব সাৱধানে কামখিনি কৰিব লাগিব, যাতে তাৰ আহবোৰ পেটলৈ নাযায়। লক্ষীদাই তাল গুচাই আছে। আমি লক্ষীদাৰ কিটচেনটো অলপ দেখাম। খুব সুন্দৰকৈ লক্ষীদাই ৰাখিছে কিটচেনটো। লক্ষীদাৰ কিটচেনটো অলপ দেখাই আছো। লক্ষীদাই খুব সুন্দৰকৈ। এতিয়া আমাৰ বাকলি গুচোৱা হৈ গ'ল, তালৰ বাকলিটো গুচোৱা হৈ গ'ল। এতিয়া আমালোকে চাম যে ইয়াৰ ভিতৰত কেইটা গুটি আছে। সেই হিচাপে ভাগে ভাগে আমালোকে কৰিম। অলপ ওচৰত লৈ আহিছো। ইয়াত দেখা গৈছে যে ইয়াৰ ভিতৰত 3টা গুটি আছে, ঠিক আছে। আচ্ছা, লক্ষীদাৰ তালতো গুটিটো খাব পাৰে ন? তালৰ গুটি যিটো ভিতৰত এটা মানে নাৰিকল টাইপৰ হয়, অলপ মানে ডাৰ্ক শক্ত হয় বস্তুটো বেছি, সেইটো খাব পাৰি কাটি পিনে। এইটো মানে বহুত মানে নাৰিকলৰ। তো গাইজ, আমি অলপ সময় বস্তুটো থৈ দিলে পানীত, অকণমান সময়, কিমান সময় ৰাখিলে লক্ষীদা? কোমলাইছে আধা ঘণ্টামান। আধা ঘণ্টামান কোমলোৱাৰ পিছত আমি লক্ষীদাই বনাই আছে আৰু ইয়াত কি কি দিব? ইয়াত দিবলগীয়া বহুত আছে, যেনেকুৱা গুৱা মুড়ি আছে, তাৰপিছত আমাৰ কালি জিৰাও দিব পাৰি, বা মিঠাটো লিমিটৰ কাৰণে আমালোকে যেনেকৈ চিনি খুৱাই চিনি খাব পাৰে, বা কোনোবাই গুড় দিব পাৰে আগত মিহলাই পানীত, সেইটো তেনেকৈ দিব পাৰে মিঠাটো পৰিমাণে। বা কোনোবাই যদি ভাবে গাখীৰ দিব পাৰে। এতিয়া আমালোকে চাওঁ যে কিহেদি বনাওঁ। যিকোনো চালনি তালনি মাৰো যে এইখন আমাৰ নেট, এই নেটখন মই ওলাই গৈছো ইয়াৰ পৰা। লক্ষীদাই খুব সুন্দৰকৈ কিন্তু কিটচেনটো ৰাখিছে। এতিয়া নেটখন এতিয়া মই ইয়াত কি কৰিম, ইয়াত পাৰি ল'ম ধুনীয়াকে, যাতে ইয়াত কোনো মানে কি নাযায়, আঁচ নাযায়। ধুনীয়াকে ৰসটো যিটো কৰিছো সেইটো এনেকে খালে। ফাইনেলি আমাৰ বস্তুটো চাকি হৈ গ'ল। আপোনালোকে দেখিছে, কি দেখিবলৈ কিমান ধুনীয়া সুন্দৰ হৈছে। ইয়াৰ পিছত আপুনি কি দিব? ইয়াৰ পিছত মই আটাটো আছে, আটা যিমানখিনি মানে মানুহৰ কি হিচাপত মই আটাটো ল'ম, এই বস্তুটো মিক্সিং কৰিব। যিমানখিনি মানুহ আছে মানুহ হিচাপত মই আটাটো ল'ম, ঠিক আছে। এইটো আপোনালোকে নিজৰ পৰিমাণ হিচাপত ল'ব পাৰে। হিচাপত লৈ ল'ম। এতিয়া মই আটা তো আটাটো দি আছে, এনেকে আটাটো লৈছো মই, ঠিক আছে। খাব লাগিব ইয়াত চেনি দিলো। চেনিটো আপোনালোকে নিজৰ হিচাপত ল'ব পাৰে। নিজৰ হিচাপত লৈ ল'লো মই। আমি মিঠাটো অলপ সৰহকৈ খাওঁ।
চুগাৰ নাথাকা মানুহ যথেষ্টখিনি হৈ যাব কিন্তু বহুত হ'ব এইখিনি লৈ দিব চেনিখিনি গোটেইখিনি তাৰপিছত যদি আমাৰ কম হয় তাৰপিছত আমাৰ আমুল তাজা আছেই হয় নে নহয় আমুল তাজাটো শেষত দিব যদি লাগে মানে পিছত মানে বেছি কি হৈ গ'ল আচ্ছা এনেদৰে খুব মৰমত মিক্স কৰি আছে লক্ষিতাই আচ্ছা লক্ষিতা এটা বনাবলৈ ক'ত শিকিলে আপুনি বনাবলৈ মই মানে এনে ঘৰত বনাইছিলোঁ আগত কিন্তু ইয়াত বনোৱা নাই এতিয়া ইয়াত বনাই মানে গোটেইবিলাকে কৈছে বোলে যে যদি জানে বনাই খুৱাওক আমাৰ ভাদৰ মাহ ভাদমাহ তাল পিঠাটো খাব বিচাৰিছে সকলোৱে সেইকাৰণে মই বোলো জানো মই কিন্তু অলপ পৰিশ্ৰম কৰিব লাগিব এইখিনি মই কৰি বহুত লক্ষিতাক হেৰি কৰিবলগীয়া আছে জোৰ জবৰদস্তি আগতে নোখোৱাই এনেকৈ বনাই আজি খুৱাইছে আমাক ভাদমাহ বস্তুটো খুব সুন্দৰকৈ মিক্স কৰি আছে ইয়াত চেনি আটা মোটামুটি বস্তুটো একলগ কৰা হৈ গ'ল এতিয়া লক্ষিতাই কেৰাহীটো অকণমান গৰম হ'ব লাগিব লক্ষিতা দেখিছে আপোনালোকে কি ধুনীয়াকৈ কিটচেনটো সজাই ৰাখিছে লকডাউনৰ বতৰ দোকান বজাৰ বন্ধ হৈ গ'ল হঠাৎ আমি খাওঁ বুলি ভাবিলোঁ তেলটো অলপ এনেকৈ গৰম হ'ব তেলটো গৰম হৈছে আৰু অকণমান লাগে মালপোৱা হিচাপত ক'বা এইটো বনাইছে ধুনীয়াকৈ সৰু সৰুকৈ মালপোৱা হিচাপত বনাই আছে এজনৰ গাত যাতে আৰু এজন নালাগে সেই হিচাপত দি আছে এইটো বস্তুটো যাতে কাজিয়া পেচাল নালাগে তাত গৈ পেলাই কি কৰি দিবা লিংকটো পঠাই দিবা চাব খুব মজা গোন্ধ মাৰি আছে মোটামুটি হৈ গৈছে আমাৰ অলপ ৰঙা হ'লে বস্তুটো টেষ্টি হ'ব দেখাবা লাইটিংটো কৰিবা লাইটিংটো পাৱাৰ বঢ়াই দিবা এনেকৈ হৈ আছে অলপ কি কৰি দাদা ভাল তেলটো অলপ চাকি পেলাই নমাই আছে আমাৰ ইতিমধ্যে হৈ গৈছে এইবিলাক সৰু চাইজ ডাঙৰ চাইজ যি হয় দেখিবলৈতো খুব সুন্দৰ হৈছে লক্ষিতাই বনাই হোৱালে আমি এতিয়া এটা টেষ্ট কৰিম কেনেকুৱা হৈছে বস্তুটো গৰম হোৱাৰ আগত ধুনীয়া আপোনালোকেও ঘৰতে এনেকৈ বনাই খাই চাব পাৰে খুব কম সময় বনাওঁতে বেছি সময় নালাগে কামখিনি কৰোঁতে অলপ সময় লাগে আৰু খাবলৈ বিৰাট টেষ্টি হয় আপোনালোকে সন্ধিয়াটো এনেকৈ এটা খাই চাব পাৰে ধন্যবাদ